হেল্ল' গুড মৰ্ণিং। মই আছোঁহি বৰ্তমান যোৰহাটত মোৰ মা ঘৰত। কালি ভিডিঅ'টোত কৈছিলোঁৱেই যে মোৰ মাৰ অলপ ভৰি বিষ, সেইকাৰণে মই হঠাৎ আহিলোঁ যোৰহাটলৈ। আৰু আজি হৈছে দেওবাৰ। মই ভাবিছোঁ দাদাৰ লগত বজাৰৰ পৰা আহোঁগৈ, কিন্তু নাই, সি কৈছে নালাগে যাব, কিন্তু নাই, মই যাওঁ কৈছোঁ চিনামৰা বজাৰ, আৰু আপোনালোককো দেখাম আমাৰ চিনামৰা বজাৰ। আৰু মাৰ ৰিপৰ্টো দিব আজি। ভাবিছোঁ মাৰ ৰিপৰ্ট ল'ম, তাৰপিছত অলপ ফুৰি আহিম। মাক তেনেকৈয়ে লৈ যাম। মায়ে দৰৱ খাইছে, পেইন কিলাৰ দিলে হ'বলা, অলপ বিষটো ভাল পাইছে। তো মাক কৈছোঁ মই আহিছোঁ যেতিয়া অলপ ফুৰি আহোঁ ব'লক বোলো। তো পিছবেলালৈ ভাবিছোঁ অলপ ৰিপৰ্ট চিপৰ্ট লৈ পেলাই ফুৰি আহিম। বতৰে কি কয়, বতৰটো বহুত বেয়া। আৰু আমাৰ মাক দেখাম। আৰু এয়া হৈছে আমাৰ মা। মা কি হৈছে কৈ দিয়ক। মা ভৰি বিষ হৈছে, তলুৱা বিষ, গোৰ হাহাৰ দি বাঢ়িছে। আৰু আজি মাক তেনেকৈ লৈ আমি ফুৰিবলৈ যাম। ফুৰিবলৈ যাম ভাবিছোঁ, বতৰে কি কয় ঠিক নাই। তো আপোনালোকে চাই থাকিব। যদি যাওঁ আপোনালোকক নিশ্চয় দেখাম। আৰু এতিয়া যাম দাদাৰ লগত মই চিনামৰা বজাৰ, আৰু আপোনালোকক দেখাম মই চিনামৰা বজাৰ। আচলতে মোৰ বজাৰলৈ আহি খুব ভাল লাগে। ৰং বিৰঙৰ শাক পাচলিবিলাক দেখি খুব ভাল লাগে। আগতে মই সৰুতেও পাপাৰ লগত চিনামৰা বজাৰলৈ লগত লাগি আহোঁ। এনেই চখতে মানে ভাল লাগে, এইকাৰণে এতিয়াও মোৰ আহি ভাল লাগে। বজাৰ কৰি এইবিলাক চায়ে ভাল লাগে, সেইকাৰণে মই আজিও এই দাদাৰ লগত আহিছোঁ। বহুত দিন অহা নাই, আৰু বহুত দিনৰ মূৰত আহিছোঁ, সেইকাৰণে মোৰ ভাল লাগিছে বহুত। বেল লওক। হ'ব কি হবে আৰু অলপ দিয়ক, ইমান কমকৈ দিছে। চেৰি দিয়াত কেনেকৈ থাকে দেখিবলৈ ভাল লাগে। অঁ, 100 টকা। এইবোৰ আমাৰ ইয়াত নহয় নহয়, ক'ৰবাত বেলেগতহে হয় চাগে। ৰিচুবাই বজাৰতহে মানুহ লয়। মাৰ ৰখক ক ধনী নোলালে নহয়। নমস্কাৰ দি দিয়ক। মাক কেইবাবাৰ নমস্কাৰ দিয়ালোতো। আমি যাম এতিয়া ফুৰিবলৈ। মাৰ ৰিপৰ্ট ল'ম আৰু অলপ ফুৰি আহিম। তো আপোনালোকে চাই থাকিব। আজি হৈছে সোমবাৰ। আমি যোৱাকালিয়ে অহা কথা আছিলে ফুৰিবলৈ পিছবেলালৈ। বজাৰৰ পৰা আহি কৈছিলোঁৱেই মই ফুৰিবলৈ যাম চাগে বুলি, কিন্তু নাই, পিছবেলালৈ মাৰ অলপ গাটো বেয়া কৰিলে, ভৰিটো বেছিকৈ বিষালে, সেইকাৰণে যোৱাকালি অহা নহ'ল। আৰু এতিয়া ডক্তৰক দেখালোঁ। ডক্তৰক দেখাই মেলি মাৰ মনটোও অলপ ভাল, ইমান এটা প্ৰব্লেম নাই বুলি ক'লে। কণ্ট্ৰলত কৰিলে কণ্ট্ৰল আহিব বুলি কৈছে, কিন্তু দৰৱ পাতিকেইটা খাই নিজেই যদি কণ্ট্ৰল কৰে তেন্তে একো প্ৰব্লেম নাই। সেইকাৰণে মা অলপ মনটো ফ্ৰী হ'ল। আৰু এতিয়া আমি ফুৰিবলৈ আহিছোঁ এজেগাত, আৰু চাই থাকিব আপোনালোকে আমি ক'ত ফুৰিব গৈ আছোঁ। চাই থাকিলে আপোনালোকে গম পাব, ছাছপেন্স ৰাখক। আৰু এতিয়া মই কৈ নিদিওঁ ক'লৈ গৈ আছোঁ, পিছত থাম্বনেইলটো চাই আপোনালোকে গমেই পালে বাৰু, ঠগিব নোৱাৰোঁ মই আপোনালোকক। আৰু থাম্বনেইল বাদ দিয়ক, সৌৱা আপোনালোকে দেখিছেনে? সেয়া হৈছে, আপোনালোকে চিনি পাইছেই চাগে, চুকাফা সমন্বয় ক্ষেত্ৰ। আমি পাই গ'লোহি। ইমান এইফালে অহা যোৱা কৰি থাকোঁ, কিন্তু নাই, এদিনো সোমোৱা নাই। আৰু আজি ফাইনেলি আমি ইয়ালৈ আহিছোঁ, চুকাফা সমন্বয় ক্ষেত্ৰ, আৰু সোমাম। মনটো যথেষ্ট ভাল লাগিছে। গেটখন দেখিছে কিমান ডাঙৰ, বিৰাটেই ডাঙৰ। আৰু আজি ইয়াত আমি ফাইনেলি সোমাম। আৰু আমি ফাইনেলি ইয়াত সোমাই আহিলোঁ। ইয়াত আপোনাৰ এণ্ট্ৰি ফিজ লয়, এজনৰ 20 ৰুপিজকৈ লয়। আৰু আমি এক্সট্ৰা কেমেৰা অনাৰ কাৰণে এক্সট্ৰা 50 ল'লে। আৰু গাড়ী পাৰ্কিঙৰো 30 লয় হ'বলা। গাড়ী পাৰ্কিঙত 30 লৈছে। আৰু এইফালে ঘাঁহ কাটি আছে তাহাঁতি।
এইবোৰ শিলিখা গছ এইবোৰ সম্পূৰ্ণ নাই হোৱাগৈ ধুন্তি ঠাই এটা দি দে আকৌ তোৰ বেক চাইডটোহে দেখি গৈছে আৰু এয়া আমি এতিয়া গৈ আছোঁ স্বৰ্গদেউ চাওলুং চুকাফা তেখেতৰ ওচৰলৈ এইখন চাওক স্বৰ্গদেউ চাওলুং চুকাফাৰ স্মৃতিসৌধ তেখেতৰ ওচৰলৈ যোৱাৰ আগত এই চাইনবোৰ্ডখন মাৰি থোৱা আছে আৰু মই আপোনালোকক অলপকৈ পৰিৱেশটো দেখাই দিছোঁ মানুহ বহুত আহিছে দেই বহুত মানুহ আছে ইয়াত আৰু এয়া হৈছে আমাৰ পূৰ্বপুৰুষ স্বৰ্গদেউ চাওলুং চুকাফা কিমান ডাঙৰকৈ বনাইছে দেখিছে আচলতে মোবাইলত ধৰিবই নোৱাৰি গা ফটো তুলিব এতিয়া দেই ধুনীয়া হাঁহি দে আৰু এতিয়া আমি গৈ আছোঁ মিউজিয়াম মানে সংগ্ৰহালয় আৰু তাত বোলে মোবাইল নিব নিদিয়ে তো মই ঘৰত গৈ ধুনীয়াকৈ আপোনালোকক কমগৈ কি দেখিলোঁ ইয়াত মানে মোৰ ধৈৰ্য নাই ইমান গৰম ইমান ৰ'দ দিছে নহয় তো মই ঘৰত গৈ আপোনালোকক ধুনীয়াকৈ কমগৈ মই কেনেকুৱা লাগিলে কৈ দিয়ক চাই পেলাই কি বস্তুবিলাক ভাল লাগিছে নিজকে মায়ে কি কৈছে নিজকে চালে চাই পেলাই ভাল লাগিছে বোলে নহয় মই নিজক চাই পোৱা নাই ভাল লাগিলে আকৌ হেৰিটো কথা কৈছে বস্তুবিলাকৰ কথা কৈছোঁ মই ভাল লাগিলে আকৌ আহোমৰ সাজ পোছাক গোটেইবোৰ আছে আকৌ খেতি বাতি সঁজুলি এইবোৰতো দেখিবলৈ নোপোৱাই হ'লো আজিকালি ইয়াতে চলোঁ আৰু এইবোৰ কি যুদ্ধ বস্তুবোৰ টোপৰটো শিলৈ তাৰপিছত আকৌ ধনু কাঁড় আপোনালোক ওপৰলৈ গ'ল নাই ওপৰলৈ নগ'লোঁ ওপৰত চব কাঁহী বানবাতি সেইটোকে আজিহে জানো হেৰি বাতি বুলি কয় বুলি আমি যিটো ব্যৱহাৰ কৰি বাতি মই আগতে নাজানিছিলোঁ ওপৰত চব জনগোষ্ঠীৰ হেৰিবিলাক আছে সাজ পোছাক সাজপাৰ নহয় মানে জনজাতিবোৰ ব্যৱহাৰ কৰে মানে মানুহবিলাক আছে আকৌ নিজৰ সিহঁতি ট্ৰেডিশ্যনেল কাপোৰ পিন্ধি মেলি চব জনগোষ্ঠী ক'লৈ গ'লোঁ আমি পটাপট চালোঁ আমি আহিলোঁ আৰু মই আহি ঘৰ পাই গ'লোহি আৰু আজি গৈ বহুত ভাল লাগিলে বহুতেই ভাল লাগিলে আৰু মই নিজেই আহোম যিহেতু বেছিয়ে ভাল লাগিলে অলপ নিজৰ আৰু পূৰ্বপুৰুষৰ সকলো বস্তু চাই ভাল লাগিলে আৰু চবেই দিয়কচোন নিজৰ জাতিটোক লৈ গৌৰৱ কৰে আৰু তেনেকৈ ময়ো নিজৰ জাতিটোক লৈ গৌৰৱ কৰোঁ আহোম বুলি আৰু সকলোৱে গৌৰৱ কৰে আৰু আমাৰ কিছুমানে আকৌ সেইটোকে লৈ খোৱা কামোৰা কৰি থাকে ইটো জাতিয়ে সিটোক নেগলেক্ট কৰে সিটোৱে সিটোক ইনচাল্ট কৰে সেইটো কৰিব নালাগে আচলতে সকলো সমান আৰু সেইবোৰ এৰি সকলো মিলিজুলি থাকিলেতো বহুত ভাল কথা কিন্তু সেইটোকে নকৰি সকলো খোৱা কামোৰা কৰি থাকে বাৰু সেইবিলাক বাদ দিয়ক বাকী আপোনাৰ মিউজিয়ামটোত আছিলে আমাৰ আহোমসকলৰ সকলো সাজপাৰৰ পৰা ধৰি তেখেতলোকে যিবিলাক যুদ্ধত ব্যৱহাৰ কৰিছিলে টোপ এনেকুৱা ধৰণৰ বস্তু আৰু বাদ্যযন্ত্ৰ আৰু আপোনাৰ সাজ পোছাক আৰু কি মানে নিয়ম প্ৰথা এইবিলাক আহোমৰ যেনেকৈ মৃতকক দিয়ে আৰু এইবিলাক মানে কিবাকিবি বহুত আৰু নিয়ম মানে তাত আছে আপোনালোকে যাব পাৰিব চাব পাৰিব
আমাৰ আহোমসকলৰ নিয়ম নীতিবিলাক আৰু জনগোষ্ঠীবিলাকৰো তাত মানে ছবি হিচাপে সংৰক্ষণ কৰিছে, যেনেকৈ তিৱা, মেচ কছাৰী, কাৰ্বি, মিচিং, এনেকৈ সকলোৰে ট্ৰাইবেল জনগোষ্ঠীৰ চিহ্নবিলাক ৰখা হৈছে। আপোনালোকে যাব পাৰিব আৰু চাব পাৰিব, বহুত ভাল লাগে পুৰণি মানে নিয়ম নীতিবিলাক চাই। আৰু আমাৰ আহোমৰ ৰাজপ্ৰসাদ এইবিলাক মানে তাহাঁতি ধুনীয়াকৈ সজাই থৈছে, চাব পাৰিব, বহুত ভাল লাগিলে। আৰু মোৰ মনলৈ অহা নাই এতিয়া, মই মানে তথাপি মানে বহুত ভাল লাগিলে চাই। আপোনালোকেও যাব পাৰিব, চাব পাৰিব। আৰু ভিডিঅ'টো আজিলৈ ইমানেই আছিলে। যদি চাই ভাল পালে আপোনালোকে তেন্তে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ ইমানেই, ধন্যবাদ।